নমস্কাৰ দৰ্শকসকল, আজি আমি আলোচনা কৰিম এনে এখন দেশৰ বিষয়ে যিখন দেশ 1969 চনলৈকে এছিয়াৰ ভিতৰত একেবাৰে দুখীয়া দেশ আছিল, কিন্তু আজি যিখন দেশ ছুপাৰ পাৱাৰ হৈছে, যিখনৰ GDP দিনে দিনে বৃদ্ধি হ'বলৈ ধৰিছে, যিখন দেশত প্ৰতি 5 দিনৰ মূৰে এজন লোক কৰোড়পতি হ'বলৈ ধৰিছে। হয়, আমি আজি আলোচনা কৰিম চাইনা এখন দেশ নহয়, গ্ল'বেল ফেক্টৰী বুলিও ক'ব পাৰি, কিয়নো সৰুৰ পৰা ডাঙৰ এনেকুৱা বস্তু নাই যি চীনত বনা নাই। সেয়া লাগিলে ঘড়ীয়েই হওক, মোবাইলেই হওক, কম্পিউটাৰেই হওক, আনকি সৰু আমি ব্যৱহাৰ কৰা টুনি লাইটৰ সৈতেই হওক। পৃথিৱীৰ 70% মোবাইল ফোন চাইনাতে প্ৰস্তুত কৰা হয়। গোটেই পৃথিৱীৰ 80% AC এয়াৰ কণ্ডিশ্যন চাইনাই বনায়, আৰু গোটেই পৃথিৱীৰ 60% জোতা চাইনাই প্ৰস্তুত কৰে। আৰু আমি আজি জানিম চাইনাৰ বিষয়ে কিছু নজনা কথা, যিবোৰ আপোনালোকে আজিলৈকে জনা নাই। চাইনাৰ বিষয়ে যিবোৰ কথা আপুনি জানিলে আচৰিত হ'ব, আৰু আমি আলোচনা কৰিম আজি চাইনাৰ বিষয়ে তেনেকুৱা কিছুমান আচৰিত হোৱা কথা, যিবোৰ আপুনি আজিলৈকে জনা নাই বা হয়তো জানিবও পাৰে। তথাপিও আমি আলোচনা কৰিম। ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গোটেই পৃথিৱীয়ে যেতিয়া চাৰ্চ ইঞ্জিন ব্যৱহাৰ কৰিবলৈ গুগল ব্যৱহাৰ কৰে, কিন্তু চাইনাই তেনে নকৰে। চাইনাই এতিয়াও বাইডু ব্যৱহাৰ কৰে, আৰু চাইনাত বৰ্তমান গুগল ব্যৱহাৰ কৰিবলৈ প্ৰায় নিষিদ্ধ কৰা হৈছে, কিয়নো সিহঁতে নিজৰ আৱিষ্কাৰ চাৰ্চ ইঞ্জিন বাইডু ব্যৱহাৰ কৰে। আপুনি জানেনে, গোটেই পৃথিৱীয়ে বেছি 80-90% লোকে ব্ৰাউজাৰ হিচাপে গুগল ক্ৰম ব্ৰাউজাৰ ব্যৱহাৰ কৰে, যিটো গুগলৰ নিজৰ হয়। প্ৰায়খিনি মোবাইল ফোন বা কম্পিউটাৰত প্ৰি ইনষ্টল হৈ আহে গুগল ক্ৰম ব্ৰাউজাৰ। কিন্তু আপুনি জানেনে, চাইনাই কেতিয়াও গুগল ক্ৰম ব্ৰাউজাৰ ব্যৱহাৰ নকৰে। তেওঁলোকে নিজৰ আৱিষ্কাৰ UC ব্ৰাউজাৰ ব্যৱহাৰ কৰে তেওঁলোকৰ দেশত, আৰু তাৰোপৰি তেওঁলোকে UC ব্ৰাউজাৰ প্ৰমোট কৰিবলৈ বেলেগ দেশতো চেষ্টা কৰি আছে। আগতকৈ এতিয়া বহুত UC ব্ৰাউজাৰ প্ৰমোশ্যন বেলেগ দেশতো হৈছে। আমাৰ ভাৰততো গুগল ক্ৰমেই বহুতে UC ব্ৰাউজাৰ ব্যৱহাৰ কৰিবলৈ ধৰিছে। হোৱাটছএপৰ বিষয়ে কোনে নাজানে। আজিও এই পৃথিৱীত প্ৰায় 2 বিলিয়নতকৈ অধিক লোকে হোৱাটছএপ ব্যৱহাৰ কৰে। কিন্তু আপুনি জানেনে, চীনত হোৱাটছএপ নিষিদ্ধ। চীনত তেওঁলোকৰ নিজৰ আৱিষ্কাৰ WeChatৰ ব্যৱহাৰ কৰে। সকলো চীনী লোকে নিজৰ দেশতে আৱিষ্কাৰ হোৱা WeChatহে ব্যৱহাৰ কৰে, তাত হোৱাটছএপ ব্যৱহাৰ কৰা নহয়। য'ত গোটেই পৃথিৱীয়ে জিমেইলৰ ব্যৱহাৰ কৰে, মেইল পঠিয়াবৰ বা মেইল একচেপ্ট কৰিবৰ কাৰণে, মেইল কৰিবৰ কাৰণে জিমেইল ব্যৱহাৰ কৰে গোটেই পৃথিৱীয়ে। আজি চীনত তাত QQ মেইলৰ ব্যৱহাৰ কৰে, যি আৱিষ্কাৰ চীনতে হৈছে। ঠিক তেনেদৰে গোটেই পৃথিৱীয়ে যেনেদৰে ফেচবুক ব্যৱহাৰ কৰে, তাত ৰেইনপাই নামৰ এটা এপছ ব্যৱহাৰ কৰে, যিটো চীনতেই আৱিষ্কাৰ কৰা হয়। মুঠতে কথা ইমানেই, চীনে বেলেগ দেশৰ আৱিষ্কাৰ একো ব্যৱহাৰ নকৰে, সকলো নিজৰ দেশৰ আৱিষ্কাৰেই ব্যৱহাৰ কৰে। ঠিক তেনেদৰে টুইটাৰৰ দৰে সদৃশ এটা উইব বুলি ৱেবছাইট, উইব ব্যৱহাৰ কৰে তেওঁলোকে, যিটো টুইটাৰৰ দৰে সম্পূৰ্ণ একেই। য'ত গোটেই পৃথিৱীয়ে কিবা এটা টুইট কৰে, কিবা এটা ইনফৰ্মেশ্যন দিবলৈ, তাত আজি চাইনাই উইব ব্যৱহাৰ কৰে, যিটো চীনত আৱিষ্কাৰ কৰা হয়। আৰু আমি সকলোৱে ইউটিউব চাই আছোঁ, গোটেই পৃথিৱীয়ে ইউটিউব চায়, ঠিক আছে। কিন্তু চীনে ইউটিউবৰ একদম চেম ভাৰ্চন বনাই দিলে, আৰু চীনত ইউটিউব ব্যৱহাৰ নকৰে। চীনত ব্যৱহাৰ কৰে youtube.com। হ'ব পাৰে চীনৰ মানুহৰ ওখটো কম আৰু চকুকেইটা সৰু, কিন্তু তেওঁলোকৰ দিমাগ সদায় গাড়ীতকৈ স্পীড চলে। এমাজনৰ বিষয়ে কোনে নাজানে। পৃথিৱীৰ অনলাইন শ্বপিঙৰ গিয়ান্ট এমাজন। আৰু আপুনি জানেনে, চাইনাৰ নিজৰ দেশৰ Alibaba.comক ইমানেই গ্ৰ' কৰিব বিচাৰিছে আৰু বেলেগ দেশৰ লগতো যোগ কৰিব বিচাৰিছে, তাৰ বাবে আজিলৈকে প্ৰায় 18খনৰ অধিক দেশত থকা এমাজনক আজি চাইনাই তেওঁলোকৰ দেশত সোমাবলৈ দিয়া নাই। অকল এয়াই নহয়, আৰু আমি জানিম আজি বহুতো চীনৰ ৰোচক আৰু আচৰিত কিছুমান কথা, নিয়ম নীতি। প্ৰিয় দৰ্শকসকল, আপোনালোকে এতিয়াও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু এটা লাইক দিয়ক, আৰু ভিডিঅ'টো চাই কেনে পাইছে এটা কমেণ্ট দিয়ক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমি সকলোৱে জানো, যিমানেই প্ৰযুক্তিবিদ্যা বা কাৰখানা বৃদ্ধি হৈছে, সিমানেই আমাৰ প্ৰদূষণ পৃথিৱীত বহুত পৰিমাণে বৃদ্ধি পাইছে। আৰু আপুনি আচৰিত হ'ব, পৃথিৱীত যিমান প্ৰদূষণৰ সৃষ্টি হয় তাৰ বাবে জগৰীয়া চীন। কিয় জানেনে, পৃথিৱীৰ প্ৰদূষণত যদি 100টা ভাগ কৰা হয়, তাৰ 29 ভাগ অকল চীনৰ পৰাই উৎপন্ন হয়। চাইনাত মাত্ৰ এটা সন্তান জন্ম দিয়াহে অনুমতি আছে, তাতকৈ যদি আপুনি বেছি সন্তান জন্ম দিয়ে, সেইটো চাইনা চৰকাৰৰ মতে আইনমতে অপৰাধ। দৰ্শকসকল, আপোনালোকে জানি আচৰিত হ'ব, আমাৰ ভাৰতত আৰ্মি ট্ৰেইনিং কেৱল কুকুৰক দিয়া হয়,
কিন্তু আপুনি জানেনে চীনত কুকুৰৰ লগতে বান্দৰ হাঁহ আৰু পাৰ চৰাইকো আৰ্মিৰ ট্ৰেইনিং দিয়া হয় চীনে 10,000তকৈ অধিক পাৰ চৰাইক মেছেজ ট্ৰেইনিং দিয়া আছে যদি আধুনিক কালত যুদ্ধৰ সময়ত কিবা যান্ত্ৰিক বিজুতি ঘটে তেতিয়া সেই পাৰ চৰাইৰ দ্বাৰা বাৰ্তা আদান প্ৰদান কৰিব পাৰিব মানে কিবা টেকনিক্যাল প্ৰব্লেমৰ কাৰণে যদি আদান প্ৰদান যুদ্ধৰ সময়ত দিবলৈ প্ৰব্লেম হয় তো পাৰ চৰাইসকলক এনেদৰে ট্ৰেইনিং দি আছে যে পাৰ চৰাইৰ দ্বাৰা বাৰ্তা আদান প্ৰদান কৰাব পাৰিব চাইনাত প্ৰায় 4 কোটিও অধিক মানুহ আণ্ডাৰগ্ৰাউণ্ড হৈ থাকে অৰ্থাৎ তেওঁলোক মাটিৰ তলত গুফাত বাস কৰে আচৰিত নহয়নে চাইনাত মনা যায় চকী আৰু টেবুলক বাদ দি সকলো চৰাইঠেঙীয়া বস্তু খোৱা হয় চীনত প্ৰতি বছৰে জুন মাহত টক ফেষ্টিভেল পতা হয় য'ত অতি কমেও 10,000 কুকুৰ মৰা হয় আৰু চীনত স্বাদিষ্ট খাদ্যৰ নামত প্ৰতি বছৰে 40 লাখৰো অধিক মেকুৰী খোৱা হয় আৰু আপোনালোকে হয়তো জানে চীনত হয়তো পেলাই দিয়া বস্তু নাই চাৰিঠেঙীয়া বস্তু সকলোৱেই খায় চীনত মুছলিম সম্প্ৰদায়ৰ লোকসকলক দাড়ি ৰাখিব দিয়া নহয় আৰু টুপি পিন্ধিব দিয়া নহয় আৰু ঠিক তেনেদৰে তাত মহিলাসকলৰ বাবে বুৰ্খাও বন্ধ কৰা আছে দৰ্শকসকল এটা আচৰিত নিয়ম যিটো শুনিলে আপোনাৰ চকু কপালত উঠিব চাইনাত যদি কোনোবা ধনী মানুহে কিবা ক্ৰাইম কৰে আৰু তেতিয়া তেওঁ কি কৰিব পাৰিব জানে তেখেতৰ জেগাত অন্য এজন ব্যক্তিক জেললৈ পঠাব পাৰিব বহুত মোটা ৰকমৰ পইচা দি সেইটো কেৱল চীনত সম্ভৱ দৰ্শকসকল চীনৰ অফিচিয়েল নাম পিপলছ ৰিপাব্লিক অফ চাইনা যিখন দেশ 14খন দেশৰ চাৰিসীমাৰ মাজত আবদ্ধ হৈ আছে চীনৰ মুঠ বৰ্গ কালি হৈছে 1,96,971 স্কোৱাৰ ফুট কিলোমিটাৰ যি ৰাছিয়া কানাডা আৰু আমেৰিকাৰ পাছত পৃথিৱীৰ ভিতৰত ডাঙৰ দেশ মনা যায় আৰু জনসংখ্যাৰ ভিতৰতো পৃথিৱীৰ ভিতৰত 1 নম্বৰ বৃহত্তৰ দেশ হৈছে চাইনা দৰ্শকসকল তেতিয়াহ'লে আপোনালোকে জনাওক চীনৰ কোনটো নিয়ম আপোনালোকে ভাল পালে কোনটো নিয়ম আপোনালোকে বেয়া পালে কমেণ্ট ছেকশ্যনত জনাওক আৰু ভিডিঅ'টো চাই কেনে পালে লাইক কৰক আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি দিয়ক কিয়নো আমি এনেকুৱা ধৰণৰ ভিডিঅ' আকৌ বনালে আপোনালোকে তাৰ ন'টিফিকেশ্যন পাব তো আপোনালোকক এবাৰ ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে জনাব আৰু চীনৰ কোনটো নীতি আপোনালোকৰ ভাল লাগিলে কোনটো বেয়া লাগিলে কমেণ্ট ছেকশ্যনত জনাওক জয় আই অসম